নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বৰমা ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ৰাইজৰ কথা শুনিছেই নহয়, সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে পুৰা। বৰমাই পিছে দিনৰ পৰা কৰিয়ে আছিলে, মই এনেই চাবলৈহে আহিছিলোঁ কি হৈছে কি নহৈছে বুলি, আৰু সিহঁত কেতিয়া পাবহি এনেই খবৰ এটা লওঁ বুলি। ইফালে এয়া ময়ো এনেই অলপ ভাত পিঠাখিনি গৰম হৈ আছে কাৰণে অলপ মেলি দিব কৈছিলে, মেলি দিছোঁ। এইটো পিঠা পিছে কোনে কোনে খাই ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। আমাৰ এইপিনে ভাত পিঠা বুলি কয়, আৰু কিছু কিছু জেগাত আঙুলি পিঠা, তেনেকৈ আৰু কিবা কিবি নাম আছে। এয়া দিনটোৰ শেষত ভণ্টিহঁত আহি পালেহি। ইহঁত পাওঁতে গধূলি 7টামানেই বাজিছিল। আৰু সকলোৱে মিলি অলপ কথা বতৰা পতাৰ পিছত আনফালে বৌয়ে বনালে চাহ, আৰু মাকে হেঁপাহত জীয়েকলৈ বুলি বনাই থোৱা ভাত পিঠা আমি সকলোৱে মিলি খালোঁ। গ'লগে দোকানলৈ আহিছিলে, পেট বহি দেউতাও আহিলে এফালে, জোৱাইকৰ লগত পুৰা কথা পাতি আছে। আজি যিহেতু আঠমঙলাৰ তেনেকৈ নিয়ম কৰা নাছিল, আহি পাওঁতেই গধূলি হোৱাৰ বাবে সেইফালে আলোচনা চলি আছে, মানে দৰাই আঠমঙলা খাবলৈ আহি খুটা উঘলা নিয়মৰ বিষয়ে। যিহেতু আমাৰ দিন হৈছিলে সেইকাৰণে খুটা পুতি থোৱা নাছিলে। দুদিনমান থকাকৈ আহিছে যিহেতু, সেইকাৰণে এইখিনি ঘূৰাই অনা নিয়মখিনি কৰা হৈছে, মানে ঘূৰি যাব লাগে। আঠমঙলাত কি কি কৰা হ'ল, আৰু লগতে সেইদিনা যিহেতু বাৰ্থডে আছিলে আমাৰ, সেইকাৰণে একেলগে দিম সেইটো ব্লগ, আপোনালোকে চাব। এইফালে এয়া খুটা গলা নিয়ম কৰিছে, কিন্তু আমাৰ লোকচান হ'ল, আমি আৰু এইফালে মই ভণ্টিক সুধিছোঁ নতুনকৈ বিয়া হোৱা অনুভৱ কেনেকুৱা, তাইৰ মুখেৰে শুনক। এইফালে এয়া ৰাইজৰ কথা শুনিলেই নহয়, সেইকাৰণে বিয়া নাপাতো এতিয়া মই। এইফালে আমাৰ ফটো আমি চলি আছে, ফটো মাৰো বুলি কৈ ভিডিঅ' কৰি আছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই।